নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। যিহেতু 4-5 দিনমান হ'ল মই ভিডিঅ' দিয়া নাই, সেইকাৰণে আমাৰ মাৰ ঘৰটো হোম ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। কাৰণ ইয়াৰ পৰিৱেশটো বহুত চাফ চিকুণ আৰু ধুনীয়া। প্ৰত্যেকজন ঘৰৰ মানুহৰ তাতে ফুল গছ, এল'ভেৰা, মানি প্লাই পোৱা যায়। আৰু ফল মূল গছবোৰতো ক'বই নালাগে, চববোৰ ঘৰত আছে। আমাৰো সন্মুখত দেখিব পাৰিছে মধুৰিআম এজোপা, ইমান ধুনীয়া মধুৰিআম লাগি আছে, পকি আছে। এই মধুৰিআমজোপা 12মহীয়া, সেইকাৰণে প্ৰত্যেক বছৰ যেতিয়া আহোঁ তেতিয়াই মধুৰিআম পাওঁৱে। আৰু এই ফুল গছবোৰ দেখিছেনে? এইটো ৰেড কালাৰৰ ফুল নহয়, আৰু চাওকচোন কিমান ধুনীয়া, একেই ৰেড কালাৰটোৰ দৰেই লাগে। আৰু এইবোৰ ফুল পুলি দেখিছেনে? ফুলগছ কেনেকৈ ডাভত লগাই ওপৰত ওলোমাই থৈ দিছে, দেখিয়ে কিবা এটা ভাল লাগে। এতিয়া ব'লক আমাৰ ঘৰৰ ভিতৰলৈ। দৰ্জাখন এণ্ট্ৰি কৰিলোঁ আৰু এতিয়া দেখিছে নহয়, চিধা আমাৰ সেইফালে যাব পাৰে। আৰু এইবোৰ হৈছে মাৰ স্কুলৰ বস্তু, চকী আৰু টেবুল, এইবোৰ এনেকৈ থৈ দিছে। স্কুলৰ বস্তু যিহেতু থ'বলৈ গুদাম নাই আমাৰ, সেইকাৰণে ঘৰত থৈ দিয়া হৈছে। আৰু আনিছেহে যে তাৰ কেইদিনমান পিছত এইবোৰ স্কুললৈ লৈ যাব। আৰু এতিয়া ব'লক ৰুমৰ ভিতৰলৈ। ৰুমৰ ভিতৰত যোৱাৰ আগতে আমাৰ বাৰাণ্ডাৰ পৰা কেনেকৈ লাগে এই বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। চাওকচোন কিমান ক্লিয়াৰ আৰু চাফ চিকুণ যেন লাগি যায়। আৰু ইফালে প্লাষ্টিক ইমান ব্যৱহাৰ নকৰে। যিটো প্লাষ্টিক আমি আলু কেৰি বেগত লৈ আহোঁ নহয়, ক'লা প্লাষ্টিকটো, সেইটো ইমান ব্যৱহাৰ নকৰে। চব মানুহে ঘৰৰ পৰা মোনা লৈ যায় যে, সেইকাৰণে বাটে ঘাটে প্লাষ্টিক এখন পৰি থকা নেদেখে। আৰু আপোনালোকে আমাৰ ঘৰৰ ভিতৰত সোমাই আহোঁতে এটা বস্তু লক্ষ্য কৰিছিলেনে? সেইটো কেৰি বেগ। এইটো হৈছে কাপোৰৰ আনা বহুত ডাঙৰ এনেকৈ কেৰি বেগটো ফালি তাৰ দৰ্জাত লগাই থৈ দিছে। যিহেতু আমাৰ ঘৰত চৰাই বেছি আছে, সেই চৰাইবোৰ নোসোমাক বুলি। এইটো হৈছে এটা আমাৰ সৰু বেডৰুম, যিটো ৰুমত মই হাজবেণ্ডে শুই থাকোঁ এতিয়া বৰ্তমান, নহ'লে খালী থাকে। এতিয়া আমি আন এটা বেডৰুমলৈ যাম। আৰু তাৰ আগতে মোৰ ল'ৰাটোৰ ফটো এখন দেখাওঁ, যিটো বহিবই পৰা নাছিলে, তেতিয়াই ফটোখন উঠাইছিলোঁ। কেনে লাগিলে কমেণ্ট কৰি জনাবচোন। যি শকত আছিলে, দাঙিবলৈ ভয়ে লাগিছিলে। এতিয়া ইমান ক্ষীণমিন দেখিছে নহয় আপোনালোকে, কিমান ক্ষীণমিন হ'ল। আৰু ভিতৰলৈ সোমাই যাওক ব'লক আন এটা ৰুমত, যিটো মোৰ পাপা আৰু মাৰ বেডৰুম। তাৰ ভিতৰত বিশেষ আমাৰ ঘৰত ডাঙৰ নহয় আৰু বৰ ধুনীয়া বেলেগৰ দৰে কালাৰ দিয়া বা কিবা এনেকৈ নাই। কিন্তু আমি এইখিনিতে বহুত সুখী, আমাৰ মাহঁতে। সেই তাত গোটাই স্কুলৰ বস্তু আছে। স্কুলৰ বস্তুনো কিনো, বহী, ফাইল, এইবোৰ যিবোৰ আগৰ প্ৰচিডিং বহী, সেইবোৰ বেগত আৰু বস্তাত এনেকৈ থৈ দিছে। বহুত লাগতিয়াল বস্তু, সেইকাৰণে তেনেকৈ থৈ দিছে। এতিয়া আমি আন এটা ৰুমলৈ যাওঁ। তাৰ আগতে আইনাখন চাই নিজকে ধুনীয়া দেখিছে নে নাই তাকে চাই লৈছোঁ। আৰু এইটো হৈছে দূৰৰ পৰা আলহী আহিলে এইটো ৰুমত শুবলৈ দিয়া হয়, এনেই থাকে যে। আৰু এইটো আমাৰ সৰু পাকঘৰটো ইমান ডাঙৰ নহয়। এইফালে আছে গোঁসাই ঘৰ। তাৰপিছত আমি আন এটা ৰাস্তা দি বাহিৰলৈ ওলাই গ'লোঁ। এয়া বাথৰুম।
এইফালেও আছে ফুল। এইটো এতিয়া পানী শুকোৱাৰ লগে লগে আমি ইয়াত আলু খেতি কৰোঁ। আৰু এইটো চব্জি আপোনালোকে চিনি পায়নে? কি চব্জি? আপোনালোকে কি বেমাৰত লাগে, কিহৰ কাৰণে খায়, এইটো জানে যদি কমেণ্ট কৰি জনাব। আমিতো চব্জি বুলি খাওঁ, বাকী একোৱে নাজানো ইয়াৰ বিষয়ে। আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব দেই। এতিয়া মোৰ হোম ভিডিঅ'টো আপোনালোকক দেখালোঁ, কেনে পালে কমেণ্ট কৰিব। আৰু আমি যিহেতু ঘৰত 3টা 4টা পৰিয়ালহে, লগতে আমাৰ অংকু আৰু মই, মোৰ মানুহজন আহিলেহে আমি 5টা 6টা হৈ যাওঁগৈ, নহ'লেতো ঘৰত 3জন মানুহে। সেইকাৰণে ইমান ডাঙৰ ঘৰ বনোৱা নাই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আজিৰ কাৰণে বাই বাই।